নাইট ভাৰ্চন নাইট ভিউজ ৰাতি এতিয়া ক'ত আহিম এনে আৰু ছোৱালী তোৱালী চাবলৈ আহিছোঁ মানে এতিয়া আমাক ভিডিঅ' কৰি থৈ গৈছে মানে ছোৱালী এতিয়া আমি সেইটো প্ৰতিশোধ ল'ব প্ৰতিশোধ মানে এটা ল'ব লাগিব এতিয়া ফটো উঠি পেলাই কিবা আমিও ব্লগত সেই বুলি ইমান লাজ দিব নাপায় তোমাৰ আমি আমাৰ আলোচনা চক্ৰ হ'ব ইতিমধ্যে আমাৰ সমল ব্যক্তি আহি পাইছে ডক্টৰ বিদ্যুৎ বিকাশ সভাপতি নিৰ্ধাৰিত সময়ত আমি বাকীডোখৰ নকওঁ এপিছ'ডোখৰ হ'ব আমাৰ ৰাজ্যবিলাকত আমি মিটিং পাতো যদিও যথেষ্ট পৰিমাণে আমাৰ ৰাজ্যবিলাকত আৱাজটো আহিছে নে নাই ক'ব কিন্তু আৱাজটো আহিছে চাগে কষ্ট নোহোৱাৰ কাৰণে আমি এটা প্ৰস্তাৱ লৈছোঁ ইয়াৰ পিছৰ পৰাই আমি প্ৰত্যেক ৰাজ্যতে গৈ একোখন আমি ছেমিনাৰ আৰম্ভ কৰিম কাৰণ যিখন ৰাজ্যৰ ভাল লাগিছে ইতিহাস সম্পৰ্কে আৰু আনুষংগিক কেমেৰাটো মিলিয়াই দিয়া আইন আছে আৰু এনচাৰটো এতিয়া দিব লাগে হা কি লৈ হাগে আৰু কি লৈ খুৱাই এতিয়া চবেই এনচাৰটো দিব মই নকওঁ কিন্তু এইটো এনচাৰ মই পাওঁতে মই চিগনেচাৰ বা চাহ এটা খুৱাইছিলোঁ কাৰোবাক এতিয়া মোক পাব লাগে এনচাৰটো লাগে যিটো মানে আইন গ্ৰহণ কৰিলে যদি কোনোবা বেছি এক্টিং হ'ব এতিয়া ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকত আমি মানে এই মাটিবিলাকক দিবৰ কাৰণে আমি এটা এই এটা আমাৰ প্ৰস্তাৱ হৈ থাকক 2006 চনত বন অধিকাৰ আইন হয় আৰু দ্বিতীয়টো হৈছে কি ৰাজভাত্তা এইটোতে আমাৰ ইতিমধ্যে আছে এই ৰাজভাত্তা সম্পৰ্কে বৰ্ণিত হাৰত কিন্তু এনচাৰটো কোনো নিদিলে এনচাৰ নাজানো নেকি ঐ আৰু দ্বিতীয় প্ৰস্তাৱটো হৈছে কি উত্তৰটো কাৰো তাত নাই তো এতিয়া নকওঁ এনচাৰটো মই পিছত ক'ম যোনে ক'ব পাৰিব তাকে মানে কিবা এটা দিম আৰু মোৰ ফালৰ পৰা তো বাই বাই আহি গ'ল লাইট আহিছে